ভেরি গুড ইভিনিং টু অল অফ ইউ। আজিৰ ভিডিঅ'টো আমাৰ অসমৰ ক্ৰিয়েটৰৰ কাৰণে। আমাৰ অসমৰ বিশেষকৈ যোনে যোনে ইউটিউব বা ফেচবুক বা ইনষ্টাগ্ৰাম কৰি আছে বা যোনে আমি সকলোৱে ইচ্ছা কৰোঁ যে আমাৰ এটা ইউটিউব চেনেল থাকক বা আমি ইউটিউবত গ্ৰ' কৰোঁ বা আমি ফেচবুকত গ্ৰ' কৰোঁ বা ইনষ্টাগ্ৰামত গ্ৰ' কৰোঁ। চবে বহুতে আজি এই ডেটত আজিৰ ট্ৰেণ্ডত চবে বিচাৰে। তো আজি এটা বিষয়ে আলোচনা কৰিম যে ভাল ক্ৰিয়েটৰ যোনে বহুত ওপৰ লেভেললৈ গৈছে বা বহুতো লাখ লাখ সাবস্ক্ৰাইবাৰ আছে ইউটিউবত বা ফেচবুকত লাখ ফলোৱাৰ আছে, মিলিয়ন ফলোৱাৰ আছে। মনত ৰাখিব, তেখেতসকলে আপোনালোকক এটা সাজেশন দিব যে আপুনি এনেকা কৰক আপোনাৰ ভিউজ বাঢ়িব, আপোনাৰ গ্ৰ' কৰিব আপুনি। কিন্তু ইউটিউব হওক বা ফেচবুক হওক, তেখেতসকলে মনৰ পৰা কেতিয়াও নিবিচাৰে যে আপুনি তাৰ নিচিনা এজন ভাল ক্ৰিয়েটৰ হওক, তাৰ নিচিনা এজন ভাল ইউটিউবাৰ হওক, তাৰ নিচিনা এজন ভাল ফেচবুকত ডিজিটেল ক্ৰিয়েটৰ হওক আৰু আপুনি পইচা ইনকাম কৰক বা যি কৰক, আপুনি গ্ৰ' কৰক। কিয়, যেতিয়া আপুনি তাৰ লেভেলটোলৈ আহিব তেতিয়া আপুনি তাৰ ভিডিঅ' নাচাব, তেতিয়া আপুনি তাক ফলো নকৰিব। যদি আপুনি তাৰ নিচিনা গ্ৰ' কৰে তেতিয়া আপুনি আৰু তাৰ ভিডিঅ' নাচাব। বহুতো ক্ৰিয়েটৰ দেখিছো আজি অসমৰ বহুতো ওলাইছে। এতিয়া অসমৰ বহুত ক্ৰিয়েটৰ ওলাইছে, তেখেতসকলে বিভিন্ন ধৰণৰ ভিডিঅ' দি থাকে যে ভিডিঅ' আপুনি এনেকা ছেটিং কৰক তেনেকুৱা কথা নহয়। তো আজিৰ ভিডিঅ'টো আলোচনা কৰিম। মই ডাঙৰ ক্ৰিয়েটৰ নহয় বা ডাঙৰ ইউটিউবাৰ নহয়। মই 9 জানুৱাৰী ইউটিউব চেনেল খুলিছিলো আৰু আজি আঢ়াই মাহতে মোৰ ইমান বেছি বিশেষ ভিডিঅ' দিয়া নাই, তথাপিও মোৰ চেনেলটোত 11,000ৰ ওপৰত ছাবস্ক্ৰাইবাৰ হ'ল আৰু মই চেনেলটো অলৰেডি মোৰ চেনেলটো মনিটাইজ চেনেল হয়। আঢ়াই মাহতে মই চেনেল মনিটাইজ কৰিছো। তো মোৰ এনেকুৱা নহয় যে মই ডাঙৰ ইউটিউবাৰ হ'ম বা ইউটিউবৰ পৰা পইচা ইনকাম কৰি প্ৰফেচনেলি মই ইউটিউব কৰি খাব লাগিব, তেনেকুৱা নহয়। মোৰ অলৰেডি বিজনেছ আছে বা মই বিজনেছ কৰি আছো, কিন্তু ইউটিউব কৰা বা ডিজিটেল মিডিয়াটো কৰা মোৰ এটা ইচ্ছা আছিলে। তাতে কেনেকুৱা মোৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি বিকাশ কৰাৰ কাৰণে মই এটা ইউটিউব চেনেল খুলিছিলো, বিনয় অসম বুলি। আৰু সেই ফেচবুকত বিনয় ফিটনেছ ফৰ অল। মই যিহেতু ফিটনেছ আৰু মটিভেশ্যনৰ ওপৰত ভিডিঅ' কেইটা দিওঁ, মই জিম ডেমনষ্ট্ৰেশ্যন দিওঁ, সেইখিনি চবে চাইছে হয়তো ফেচবুক বা মোৰ ভিডিঅ' পেজত। যি হওক, আজি আলোচনা কৰিম যে ইউটিউবে এটা নতুন ক্ৰাইটেৰিয়া লৈ আহিছে যে যেনেকা ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ মাজত এটা কম্পিটিশ্যন চলি আছে। মানুহে এটা ডাঙৰ ভিডিঅ' নাচায়, মানুহে এটা শৰ্ট ভিডিঅ'হে বেছি ভাল পায়। ৰিলছ, যোনটো ইনষ্টাগ্ৰাম হওক বা ফেচবুকত হওক, ৰিলছবোৰ এনেকা স্ক্ৰলিং কৰি থাকে, গোটেই দিনটো ৰিলছ স্ক্ৰল কৰি থাকে। ৰিলছটো মানুহে বেছি পচন্দ কৰে। দিনটো 15 ছেকেণ্ড হওক বা 9 ছেকেণ্ড হওক, 10 ছেকেণ্ড হওক, সেই ৰিলটো বেছি চাবলৈ মানুহৰ হাতত বেছিকৈ সময় নাই। সেই ইউটিউবত মেক্সিমাম আগতে লং ভিডিঅ' আছিলে, এতিয়া ইউটিউবে কি কৰিলে শৰ্ট চেনেলৰ এটা সুবিধা দিছে, শৰ্ট ভিডিঅ' আপলোড কৰিছে। কিন্তু সেই তুলনাত আপুনি যদি ফেচবুকত ভিডিঅ' আপলোড কৰে, সেই ফেচবুকত বা ইনষ্টাগ্ৰামত ভিডিঅ' আপলোড কৰে, তাতে যিখিনি মিলিয়ন ভিউজ আহিব সেইখিনি ইউটিউবত নাহে। তাৰ কাৰণটো কি জানে? তাৰ কাৰণটো হ'ল আপুনি ফেচবুক বা ইনষ্টাগ্ৰামত যদি ৰিল আপলোড কৰে, সেই ৰিলখিনি মানুহে স্ক্ৰল কৰি থাকিলে সেইটো ফেচবুক বা ইনষ্টাগ্ৰামত ভিউজ কাউণ্ট হয়। কিন্তু ইউটিউবত সেই শৰ্টটোত যোনে শৰ্ট ভিডিঅ' আপলোড কৰে, সেই শৰ্টটোত আপুনি ক্লিক কৰিব লাগিব, মিনিমাম 3 ছেকেণ্ড ভিডিঅ' চাব লাগিব, তাৰ পিছতেই আপোনাৰ ভিউজ কাউণ্ট হ'ব। চ' এতিয়া এই কম্পিটিশ্যনত ইউটিউবে আহিবলৈ কি কৰিছে যে এতিয়াৰ পৰা ইউটিউবে এটা নটিফিকেশ্যন দিছে, ইউটিউবতো আপুনি এনেকা স্ক্ৰল কৰিলে ভিউজটো কাউণ্ট হ'ব। কিন্তু তাৰ এটা চৰ্ত আছে, সেই চৰ্তটো হ'ল ভিউজ কাউণ্ট হ'ব, কিন্তু সেয়া আপোনাৰ চেনেলটো যদি মনিটাইজ হোৱা নাই। এটা চেনেল মনিটাইজ কৰিবলৈ হ'লে ইউটিউবত মিনিমাম 1000 ছাবস্ক্ৰাইবাৰ লাগিব আৰু মিনিমাম লং ভিডিঅ' হ'লে 4000 আৱাৰ্ছ ৱাচ টাইম লাগিব, আৰু শৰ্ট চেনেল হ'লে 1000 ছাবস্ক্ৰাইবাৰ লাগিব আৰু 100 মিলিয়ন ভিউজ হ'ব লাগিব। কিন্তু যদি এতিয়া যোনটো চিষ্টেম নটিফিকেশ্যন দিছে ইউটিউবে যে আপুনি স্ক্ৰল কৰিলে ভিউজ কাউণ্ট হ'ব, সেই আপোনাৰ মনিটাইজেশ্যনৰ ক্ষেত্ৰত কিন্তু প্ৰযোজ্য নহয়।
এতিয়া ইউটিউবে দুটা ক্ৰাইটেৰিয়া কৰিছে, ভিউজ আৰু এংগেজমেন্ট ভিউজ। যদি কোনোবাই আপোনাৰ স্ক্ৰল কৰিছে সেয়া ভিউজ কাউন্ট হ'ব, কিন্তু এংগেজমেন্ট ভিউজটো তেতিয়া হ'ব যেতিয়া আপোনাৰ ভিডিঅ'টো ক্লিক কৰি মিনিমাম 30 ছেকেণ্ড ভিডিঅ'টো চাব, তেতিয়া সেয়া আপোনাৰ এংগেজমেন্ট ভিউত কাউন্ট হ'ব আৰু সেয়া মনিটাইজেশ্যনৰ কাৰণে প্ৰযোজ্য হ'ব, মনত ৰাখিব। সো চেষ্টা কৰক, আমাৰ বিশেষকৈ অসমৰ ল'ৰা ছোৱালীবোৰে যদিও এতিয়া বহুত আপডেট হৈছে বা আগত আছে, কিন্তু আপুনি আমাৰ বাহিৰৰ ক্ৰিয়েটৰৰ লগত কম্পেয়াৰ কৰক। আজি দিল্লী, ইউ পি, আদাৰ যিবিলাক ষ্টেট আছে সেইবিলাকৰ ক্ৰিয়েটৰৰ লগত কাউণ্ট কৰক, তেখেতসকলে আমাতকৈ বহুত আগুৱাই আছে। চ' মই যিমানখিনি পাৰোঁ মোৰ নলেজৰ পৰা আপোনালোকক শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে ভিডিঅ'টো চাব, ছাবস্ক্ৰাইব কৰিব। চেষ্টা কৰিম মই আগলৈ চাবৰ কাৰণে ভাল ভিডিঅ' আনিবলৈ। আৰু এয়া ইউটিউবৰ বিষয়ে বা ফেচবুকৰ বিষয়ে কোৱাটো মোৰ চেনেলৰ মেইন মুখ্য বিষয় নহয়। মই যিহেতু মটিভেশ্যনেলৰ ওপৰত বিশেষ ভিডিঅ' কেইটা দিওঁ, লাইফ হেল্থ টিপছৰ ওপৰত দিওঁ, লাইফ ট্ৰেক্সৰ ওপৰত দিওঁ। গতিকে যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। মই আগলৈ ভাল ভিডিঅ' হেল্থ টিপছৰ ওপৰত বা মটিভেশ্যনেল ওপৰত ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিম। মাজে মাজে যদি এনেকুৱা ছ'চিয়েল মিডিয়াৰ বিষয়ে ভাল আপডেট ওলাই আনিব চেষ্টা কৰিম। চ' থেংকছ, বেষ্ট অফ লাক চবকে।